ধন দাবী কৰাটো অতি নিন্দনীয়। আমাৰ ইয়াত আমি সকলো জনগোষ্ঠী একেলগে আমি বসবাস কৰোঁ আৰু আজিলৈকে আমাৰ কোনো বিভেদ ঘটা নাই। আৰু এনেকা আমাৰ জনাত মানে 10জন গুৰুফেলাত দিছে আৰু নজনাত আৰু বহুত আছে। তো আমাৰ এইটো এটা কমিউনিয়েল ক্লেছ লগাৱাৰ বুদ্ধি সিহঁতে কৰিছে আৰু এইটো চক্ৰক চৰকাৰে মানে অতি সোনকালে এইটো মানে ওলাব লাগে আৰু আমাৰ বজাৰৰ দিশে চাই পেলাই এটা ৰাউণ্ড দি ক্লক এটা ডিউটি দিব লাগে পুলিচত, এক্সেকশ্যন ফ'ৰ্চ হ'লেও দিব লাগে, যাতে মানুহে মানে নিৰাপত্তাত মানে অলপ সজাগ হয়। ব্যৱসায়ীসকলে কিমানকৈ টকা দাবী কৰিছে? আমি জনামতে মানে প্ৰত্যেক যিমান আছে ডিমাণ্ড পত্ৰ তাতে 5 লাখকৈ ডিমাণ্ড কৰা আছে। গৰুফেলা বজাৰত কেইজনক দিছে? গৰুফেলা বজাৰত কালিলৈকে জনা হিচাপত আমি 10জনৰ নাম পাইছিলোঁ আৰু বহুত হয়তো ভয়তে এইটো মানে কিবা কৰা নাই, আৰু হ'ব পাৰে, বাঢ়িবও পাৰে।